হাই দোস্ত ওয়েলকাম টু মাই চেনেল দীপুৰ্ছ ব্লগ। তো আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ 2022 বৰ্ষৰ ৰাজমুকুট থিয়েটাৰৰ নতুনকৈ ওলোৱা নাটকখন। তো সেই নাটকখনৰ আমাৰ যিটো হিৰো বুলি কওঁ সেইটো আমাৰ মৰমৰ উৎপল দা। তো উৎপল দাক আপোনালোকে সকলোৱে চিনিয়ে পায়। তো বহুত ভাল হৈছে নাটকখন, ইমান বেছি ভাল হৈছে যে এদিনত তিনিটাকৈ শ্ব' হৈছে আৰু সেই তিনিটাৰ শ্ব'ৰ আমি 2 নম্বৰ শ্ব'টো চাম বুলি ভাবিছোঁ। তো গৈ কিনে মই উৎপলদাৰ লগত পাৰিলে আপোনালোকক দেখুৱাম, মই উৎপলদাৰ লগত লগো ধৰিম। তো ইমান বেছি চান্স নাই, কাৰণ এতিয়া যিহেতু নাটক চলি আছে, তেওঁ ব্যস্ত থাকিব পাৰে, সেইকাৰণে ইমান বেছি চান্স নাই। যেতিয়া ৰিহাৰ্চেল হৈ আছে তেতিয়া গ'লে হয়তো লগ পাব পাৰিলোঁহেঁতেন, কিন্তু এতিয়া ইমান চান্স নাই। তথাপিও বহুত বেছি চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ। তো ভিডিঅ'টো বহুত মজা হ'ব, শেষলৈকে চাই থাকিব স্ক্ৰিপ্ট নকৰাকৈ। আৰু মই বৰ্তমান এতিয়া কাপোৰ পিন্ধা নাই, কাপোৰ চাপোৰ পিন্ধি উৎপলদাৰ সৈতে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দোস্ত মই এতিয়া ৰেডি, তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু দোস্ত ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। তো এতিয়া মই থিয়েটাৰত আহি পালোঁ, বনগাঁও আহি পালোঁ। আৰু ইয়াত ফাৰ্ষ্ট শ্ব' চলি আছে, দেখিছেনে? বিৰিখৰ বিৰিণা গানটো দিছে। ইয়াৰ পিছত ছেকেণ্ড শ্ব' হ'ব। ছেকেণ্ড শ্ব'ত আমি চাম ছেকেণ্ড শ্ব'। ছেকেণ্ড শ্ব' 7টা বজাৰ পৰা হ'ব, এতিয়া 7টা বজা নাই। আৰু তেতিয়ালৈকে আমাৰ খুৰাহঁতৰ ঘৰত অলপ বহো, মই দেখুৱাই দি আছোঁ এইখিনি অলপ গীত দি আছে। বৰ্তমান ফাৰ্ষ্ট শ্ব' চলি আছে দোস্ত, এয়া চাওক চাওক দোস্ত। তো দোস্ত আপোনালোকে চাই থাকক, বহুত ভাল হ'ব। আৰু মোৰ লগত মোৰ বাও আহিছে, ৰ'ব দেখুৱাই দিছোঁ। এইটো বায়ো আহিছে, পুৰা একদম সাজি কাচি। চাওক এইটো আমাৰ খুৰাহঁতৰ ঘৰ, চাওক। তো দোস্ত এতিয়া আৰম্ভ হ'ব, চাওক অলপ দেখুৱাই দিছোঁ, চাওক। নিজৰ কোনো ভেলুৱে নাথাকে দেই। কোন হয় দে? কোন হয় তই? মোক চিনাকি দিয়া নাই নহয়। নমস্কাৰ নমস্কাৰ, মই MLA মানে বিধায়ক হয়, হয়তো নহয়। মোৰ নামটো MLA, মনোৰঞ্জন লক্ষ্মীৰঞ্জন অধিকাৰী। সাংঘাতিক নাম হে। কামত একো হোৱা নাই, মানে মই ভেঞ্চাৰ সাংবাদিক। মই বাতৰি কাকত এখনত ঘাটি আছো। ইণ্টাৰভিউ ল'ব পাৰিলেহে বোলে মোৰ চাকৰিটো পাবলৈ কৰিছে। কিন্তু মোৰ অৱস্থা দেখিছে নহয়, এইটো অৱস্থাৰে মোক কোনে ইণ্টাৰভিউ দিব? আপুনিতো য'তে ত'তে মানুহৰ আঙুল চাঙুল কাটি আছে। গতিকে এইডাল চাচোন, এইডাল কি বস্তু হেৰি কি উলিয়াই আছিলো, পাগলা নেকি? বেপাৰ লিখো বুলি কৈছিলি, তেনেহ'লে এইডাল কিয় সময় হ'লে দেখোন। পিছে আমাৰ বাছ ষ্টেণ্ডৰ ৰমিঅ' বা ক'ত পৰি আছে? নাই মৰা একদম টাইমত আহি গৈছো। আজি তাই অকলে আহিলে হয়। আজি এটা ক্লাছো ভালদৰে নহ'ল, এফালে আকৌ এক্সামে আহিব হ'ল, কি যে হ'ব নহয়। আৰু চাচোন বাছখন কোনো দিন সময়ত নাহে। তাকেইতো সিদিনা মই আধা ঘণ্টা ৰ'লো, আজি বা কিমান দেৰি আজি সোনকালে আহিব।
তুমি মোৰ ভাড়া ঘৰত কিয় মোক দেখি আচৰিত হৈছা ন তো আছো কিন্তু তুমি মোৰ ভাড়া ঘৰ কেনেকৈ চিনি পালা কি ভাড়া ঘৰ কেনেকৈ চিনি পালো তাতকৈ ডাঙৰ প্ৰশ্নটো হৈছে মই তোমাক কেনেকৈ চিনি পালো তাকেইতো তুমি মোক কেনেকৈ চিনি পালা আমাৰতো চিনাকিয়ে হোৱা নাই কি ভাবিছিলা তুমি মোক সদায় বাছ ষ্টেণ্ডত ৰৈ ৰৈ চাই থাকিবা দিনে নিশাই মোৰ কথা ভাবি থাকিবা আৰু মই কি গমেই নাপাওঁ হয় মানে মই আচলতে তোমাৰ হ'ব আৰু একো ক'ব নালাগে মই জানো তুমি মোক মনে মনে ভাল পোৱা কিন্তু তুমি মোক এটা কথা খুলি কোৱাচোন আজিলৈকে তোমাৰ মনৰ কথাবোৰ মোক খুলি কোৱা নাই কিয় আনকি তুমি মোৰ লগত চিনাকিও হোৱা নাই কিয় হয় বীণা হয় ভয় লাগে যদি তুমি মোৰ মনৰ কথাবোৰ বুজি নোপোৱা যদি তুমি মোক ভুল বুজি মোক বেয়া পাবলৈ লোৱা আৰু যদি এই ইমানবোৰ জটিলৈ তুমি মোক প্ৰেম কেনেকৈ কৰিবা আচলতে এমেলিনাই মোক ঠিকেই কৈছে এই মনৰ কথা খুলি ক'বলৈ তোমাৰ সাহসেই নাই বাপৰে বাপ তুমি তাৰমানে আমিলেনাক চিনি পোৱা সব জানো মই তোমাৰ কথা কিন্তু খবৰদাৰ তুমি যদি ইমানে ভয়াতুৰ তেন্তে আজিৰ পৰা মোক ৰৈ ৰৈ সেই বাছ ষ্টেণ্ডত চাই নাথাকিবা দেই নহ'লে কিন্তু কথা বেয়া হৈ যাব কৈ দিলো এতিয়া আহিছো মই ভয়াতুৰ আরে বীণা তুমি যেখানে বলা যে আরে দর্শন এখানে আছে বীণা বীণা ডাইৰেক্ট বাছখন গুচি গ'ল নেকি মই সুধিছো চন্দন নগৰ যোৱা বাছখন গুচি গ'ল নেকি আপুনি মোক সুধিছে নহয় এই বাছ ষ্টেণ্ডটো সুধিছো ইয়াত আপোনাৰ আৰু মোৰ বাহিৰে আছে নকো তাকেইতো মই মানে আচলতে আপোনাক এই ক'ত থাকে হয় মই ইয়াতেই থাকোঁ ইয়াতে মানে এই বাছ ষ্টেণ্ডত নহয় তেৰিকা মই পাহৰি থাকিলোঁ নহয় মই ক'ত থাকোঁ আপুনি গাজনী নেকি মানে সেই আমিৰ খানৰ মুভিখন যে য'ত যে পাহৰি যায় আপুনিও তেনেকুৱা ন কথাটো গম পাই বৰ বেয়া লাগিল দেই কৃষ্ণ এই শুনকচোন এই পাহৰি যোৱা বেমাৰটো আপোনাৰ জন্মৰে পৰা আছে নেকি এই নহয় মই মানে ওচৰত যে ভাড়া ঘৰ আছে এই যে গুলপীয়া ঘৰটো মোৰ বাছখন আহিলে মই গৈ থাকোঁ দেই বাই শুনকচোন আপুনি সেই গজনীৰ আমিৰ খানৰ দৰে গাত এড্ৰেছ আৰু নামটো লিখি ল'ব বাই টেক কেয়াৰ মই একো পাহৰা নাই বীণা আৰু একো পাহৰা নাই মই কিন্তু তোমাৰ কাষত পালে বুকুখন থপথপাই থাকিলে মই কি কৰোঁ কোৱা ফাগুন তোমাৰ বাবে দূৰ সপোন লাগে আপোন তোমাৰ বাবে আর ফুল কবিতাবোৰ তোমাৰ বাবে জোনাকী ৰাতিবোৰ তোমাৰ বাবে মোৰে উশাহ বুকুৰে মাজত এজাক হেঁপাহ বিৰিখে বিনাৰে বতৰে আকাশত বিয়পে প্ৰণয়ৰে আখৰা বিৰিখে বিনাৰে বতৰে আকাশত বিয়পে প্ৰণয়ৰে আখৰা তুমি আছা বাবে খোৱানিয়ে জীৱন দিনালো ৰাতি মোৰে কেইবনৰ আৰু কেনেকৈ যাবি তাৰ ব্যৱস্থা মই কৰিম তই মোৰ লগত বহুত কৰিলে উন্মাদ এতিয়া নহয় আজি মই সকলো শেষ কৰিম বুলিয়ে আহিছো তই মোক মাৰিম বুলি আহিছ মোক মাৰি বিচাৰ না মই ভক্তখনৰ ল'ৰা কাৰো ওপৰত প্ৰথমে হাত নিদিওঁ যদি কেতিয়াবা হাত মাৰিবলগীয়া হয় তেতিয়া তোমাকো মোক মাৰি বিচাৰা মোক মাৰি
পাৰিছো তই আজি শেষ হ'বই লাগিব ইমান সময় লাগিব মোক বাচিলে মোক যাবলৈ নে ৰৈ যাওক বিৰিকা ৰৈ যাওক কিয় পাৰি আপোনাৰ হাত লেতেৰা নকৰিব নহয় মই শাস্তি দিম মই মোক যাবলৈ এনেকুৱা কোনো জেল তৈয়াৰ হোৱা নাই য'ত আছে এই উন্মাদত লাগিব মোক আৰু বিচৰাৰ চেষ্টা কৰিবি মোক যদি তই বিচাৰ তেনেহ'লে এই কুকুৰাটো সোনকে কাপি পঠিয়াই প্ৰায়শ্চিত্ত কৰিম মই জানো মই বহুত অন্যায় কৰিছোঁ বহু পাপ কৰিছোঁ মই আৰু তাৰ শাস্তি আজি মই পালোঁ কমল কমল মৰি থাকিল মোৰ ল'ৰাটো মৰি থাকিল মই কৰা পাপৰ বিমুখ কৰিলোঁ পিছত দেখি মৰা নাই মইহে তাক মাৰি পেলালোঁ কি কৰিলে তই দেৰি কৰি দিয় মহেশ মই ৰৈ থাকিব নোৱাৰিলোঁ কাটি পেলালোঁ ইয়াক মই সাজু আছোঁ বিৰিক বিৰিক নালাগে বিৰিক নিৰ্দোষী তাৰ সাক্ষী প্ৰমাণ যি লাগে আদালতত মই দিম তই জানো সহায় নকৰিবি ঠিকেই কৈছো দাদা পাপ ময়ো কৰিছো গতিকে প্ৰায়শ্চিত্ত ময়ো কৰিব কিন্তু তাৰ আগতে বিৰিশ মই চাৰেণ্ডাৰ কৰিব লাগিব চিন্তা নকৰিবি বাকীখিনি মই কৰিম বিৰিকাক অলপ সময় দিয়কচোন তেওঁৰ বাবে কোনোবা ৰৈ আছে ফাগুন ফাগুন তোমার বাবে দূর সপোন লাগে আপোন তোমার বাবে আর ফুল কবিতাবোৰ তোমার বাবে জোনাকি ৰাতিবোৰ তোমার বাবে তোমার বাবে মোৰে উশাহ বুকুৰ মাজত দোস্ত এয়াই আছিল ৰাজমুকুট থিয়েটাৰ বহুতো ভাল লাগিল আপোনালোকৰো হয়তো বহুতো ভাল লাগিল যদি ভাল লাগিছে এটা লাইক কৰি দিব আজিলৈকে ইমানে দিয়ক বাই বাই